লৈ আহিছো ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিজন কৃষকৰে থাকিব লাগিব ফাৰ্মাৰ আইডি যদিহে ফাৰ্মাৰ আইডি নাথাকে তেতিয়া হলে কিন্তু চৰকাৰী যি হব হা সুবিধা থাকিব হে হা সুবিধা হবহৰ পৰা বঞ্চিত হোৱাৰ এক প্ৰকাৰ সম্ভাৱনা আছে হে হা সুবিধা হব লাভ নকৰিব আমি জনাইছো আপোনাৰ বাৰু ফাৰ্মাৰ আইডি আছেনে আৰু এই খবৰ দিয়া হৈছে কৃষকসকলৰ বাবে নতুন যি হব হা সুবিধা থাকিব হে হা সুবিধা কিন্তু লাভ নকৰিব আৰু এই ক্ষেত্ৰত কি ধৰণে আসলতে ফাৰ্মাৰ আইডিৰ বাবে আবেদন কৰিব লাগিব প্ৰসেস কি হব প্ৰক্ৰিয়া কি হব এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাইছো যে ৰাজ্যৰ প্ৰতিজন কৃষকৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে ফাৰ্মাৰ আইডি থাকিব লাগিব বুলি জানিব পৰা গৈছে ৰাজ্যৰ প্ৰতিজন কৃষকৰে এতিয়াৰে পৰা থাকিব লাগিব ফাৰ্মাৰ আইডি অন্যথা চৰকাৰী যি হব হা সুবিধা সেই হবহৰ পৰা বঞ্চিত হব লাভ নকৰিব বুলি জানিব পৰা গৈছে আপোনাৰ ফাৰ্মাৰ আইডি যদিহে নাই তেতিয়া হলে লগে লগে আবেদন কৰিব লাগিব আবেদনৰ প্ৰক্ৰিয়া আমি আপোনালোকক জনাম পঞ্চায়তে যোগ্য কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া চলিছে বুলি জানিব পৰা গৈছে কৃষি বিভাগৰ কৰ্মচাৰীৰ ওপৰত মাটিৰ নথিসহ পঞ্জীয়ন কৰিব লাগিব অসমত এই পৰ্যন্ত 24 লাখৰো অধিক পঞ্জীয়নভুক্ত কৃষক আছে বুলি জানিব পৰা গৈছে 40 লাখ কৃষকক চৰকাৰী হা সুবিধা দিয়াৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে জনাইছো এতিয়া পঞ্জীয়ন নকৰা কৃষকক অচিৰেই পঞ্জীয়নৰ আহ্বান জনাইছে কৃষি মন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে কৃষকৰ নিজৰ নামত মাটি থাকিলেই আবেদন কৰিব পাৰিব অৱশ্যে কেইখনমান জিলাত এই যি প্ৰক্ৰিয়া বৰ্তমানে আৰম্ভ হোৱা নাই বুলি জানিব পৰা গৈছে ভূমিৰ ডিজিটাইজেশ্যন প্ৰক্ৰিয়া শেষ হলেই আৰম্ভ হ'ব কৃষকৰ পঞ্জীয়ন আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিজন কৃষকৰ বাবে এটা খবৰ আহিছে ফাৰ্মাৰ আইডি থাকিব লাগিব ফাৰ্মাৰ আইডি যদি নাই তেতিয়া হলে আবেদন কৰিব লাগিব আবেদনৰ প্ৰক্ৰিয়া আমি আপোনালোকক জনাইছো চৰকাৰী হা সুবিধা হবহৰ পৰা বঞ্চিত হ'ব যদিহে ফাৰ্মাৰ আইডি নাথাকে আপোনাৰ ফাৰ্মাৰ আইডি যদি নাই তেতিয়া হলে আবেদন কৰিব পাৰিব আমি জনাই গৈছো ততালিকে আবেদন কৰক আৰু কৃষি মন্ত্ৰীগৰাকীয়ে যেতুকে এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ডাঙৰ মন্তব্য কৰিছে পঞ্চায়তে যোগ্য কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া চলিছে কৃষি বিভাগৰ কৰ্মচাৰীৰ ওপৰত মাটিৰ নথিসহ পঞ্জীয়ন কৰিব লাগিব বুলি জানিব পৰা গৈছে আৰু অসমত যেতুকে এই পৰ্যন্ত 24 লাখৰো অধিক পঞ্জীয়নভুক্ত কৃষক আছে গতিকে এই কৃষকসকলৰ বাবে এই খবৰ আহিছে 40 লাখকৈ কৃষকক চৰকাৰী হা সুবিধাৰ দিয়াৰ লক্ষ্য বান্ধি লৈছে চৰকাৰৰ তৰফৰ পৰা চৰকাৰে দিব এই হব সুবিধা কৃষি মন্ত্ৰীগৰাকীয়ে যেতুকে ডাঙৰ আহ্বান কৰিছে এই সন্দৰ্ভত কৃষি মন্ত্ৰীগৰাকীয়ে আৰু কি কৈছে মন্তব্য আছে মন্তব্য লৈ আহিছে গাঁৱে গাঁৱে অসমৰ সমগ্ৰ অসমৰ গাঁৱে গাঁৱে কেইখনমান জিলাত হোৱা নাই তাত মাটিৰ ডকুমেণ্টেশ্যন বা ডিজিটাইজেশ্যন হৈ আছে নহ'লে অসমৰ প্ৰায় সংখ্যক জিলাত এতিয়া কৃষি বিভাগৰ কৰ্মচাৰীসকলে পঞ্চায়তে গৈ কৃষকৰ পঞ্জীয়ন কৰিছে কৃষকৰ পঞ্জীয়নটো কি বস্তু কৃষকে আইডি পাব লাগিব ফাৰ্মাৰ্ছ আইডি তেতিয়াহে তেখেতলোকে ভৱিষ্যতে কি পাব সাৰ পাব বীজ পাব পানীৰ সুবিধা পাব বা চৰকাৰী স্কিমছ পাব অসমত এই মুহূৰ্তত 24.5 লাখ পঞ্জীয়নকৃত কৃষক আছে কিন্তু আমাৰ টাৰ্গেট মিনিমাম 40 লাখক আমি পঞ্জীয়ন দিব লাগে অৱশ্যে মাটিৰ সমস্যা আছে কাৰণ বাপেকৰ নামত আছে পুতেকৰ নামত নাই তেতিয়া নহ'ব দেউতাক কেতিয়াবাই ঢুকালে তেওঁ পুতেকৰ নামত মাটিখিনি আনি লওক যাতে আমি পঞ্জীয়ন দিব পাৰোঁ আৰু তেতিয়া কি পাব আকৌ চৰকাৰী সুবিধা লগত আমাৰ এতিয়া যি 24.5 লাখ কৃষকৰ পঞ্জীয়ন আছে তাৰে 18,60,000 প্ৰধানমন্ত্ৰী PM কিষাণ পায় 6,000 টকাকৈ বছৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো কৃষকক দিয়ে সেইটো পায় কিন্তু আমি ইয়াক টাৰ্গেট কৰিছোঁ মিনিমাম আৰু 10 লাখ বহুৱাৰ অসমৰ প্ৰত্যেকখন গাঁৱতে এনেকুৱা কেম্প হৈছে যিসকলে এতিয়াও কৰা নাই এই কেম্পলৈ যাওক মাটিৰ ডকুমেণ্ট লৈ তেওঁলোকে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰক বিভিন্ন সুবিধা ভৱিষ্যতে নিশ্চয়কৈ পাব